হৃদয় চুৰি কৰাৰ অপৰাধত কবিতাৰ ন্যায়ালয়ত আজি তোমাক দিলো মই যাৱজ্জীৱন কাৰাদণ্ড। কাগজৰ কাৰাগাৰত শব্দৰ গোপন কোঠালিত তোমাক নিসংকোচে কৰিছো আবদ্ধ। তুমি কি কৰিবা? চিয়াহীৰ শিকলিৰে আতি আতি বান্ধিছো তোমাক ৰগুচোৱা নোহোৱালৈ। পহৰাদাৰ ৰাখিছো এপাহী গোলাপক, যি গোলাপক চুমি চুমি তুমি জীয়াই থাকিবা নিৰখ নোহোৱালৈ। এদিন কোনোবাই কবিতাবোৰ পঢ়িব, সেইবোৰ তুমি গোন্ধাব। পঢ়াজনৰো হয়তো হৃদয় চুৰি কৰিবা তুমি ঠিক মোৰ দৰে। অৱশ্যে তেতিয়ালৈ তোমাৰ বয়স হ'ব মোৰ দৰে। তুমি আবেলি হবা বিদায়ৰ অৱগুণ্ঠন, তুমি ফাগুন হবা সেউজীয়া ৰোমন্থন। সলনি হ'ব সময়, সলনি হ'ব সকলো, একেই থাকিব মাথো তোমাৰ ওপৰত। একেই থাকিব মোৰ সেই একপক্ষীয় ভালপোৱা এতিয়াৰ পৰা সেই তেতিয়ালৈকে। তুমি কি কৰিবা তেতিয়া? কান্দিবা নে হাঁহিবা? কি কৰিবা তুমি? গৰ্ব নে কৰিবা ধিক্কাৰ তোমাৰ জীৱনক, তোমাৰ সুন্দৰতাক? নে আকৌ ৰচিবা কোনোবা নিৰপৰাধৰ হৃদয় চুৰি কৰাৰ গোপন ষড়যন্ত্ৰ উৱলি নোযোৱালৈ?